এডাল ৰেখাখণ্ড প্ৰান্তবিন্দুত লম্ব অকণ মানে ৰেখাখণ্ডডালৰ যিকোনো এটা প্ৰান্তবিন্দু মানে শেষ বিন্দুটোত এডাল লম্ব আঁকিব লাগে। এতিয়া আমি প্ৰথমতে কি কৰিম, ৰেখাখণ্ডডাল আঁকিম। ৰেখাখণ্ডডাল আঁকিম আমি। ৰেখাখণ্ড এতিয়া ইয়াৰ বিন্দু দুটা নাম দিলোঁ, এইটো এ, এইটো বি। ইয়াৰ প্ৰান্তবিন্দুত মানে এ বিন্দুটোত আমি এডাল লম্ব আঁকিম। লম্বডাল আঁকিব লাগে বা বি বিন্দুটোত এডাল লম্ব আঁকিব লাগে। আমি এইটোতে আঁকিম। এতিয়া আমি যিকোনো ব্যাসাৰ্ধ লৈ পেলাই এই বিন্দুৰ পৰা এটা বৃত্ত চাপ আঁকিম। এই বিন্দুৰ পৰা লৈছোঁ। এতিয়া এই বৃত্ত চাপটোৱে এ বি ৰেখাখণ্ডডালত ধৰি ল'লোঁ চি বিন্দুত কাটিছে। এইটো এই বিন্দুৰ নাম দিলোঁ চি। এতিয়া চি বিন্দুৰ পৰা ঠিক সেই একে ব্যাসাৰ্ধলৈয়ে মই আকৌ ইয়াৰ ওপৰত হেৰি আঁকিম, বৃত্ত চাপ এটা আঁকিম। বৃত্ত চাপ আঁকিলোঁ। এই বিন্দুটোৰ নাম দিলোঁ মই ডি। এতিয়া আকৌ এই ডি বিন্দুৰ পৰা সেই একে ব্যাসাৰ্ধ, মই ব্যাসাৰ্ধটো চেঞ্জ কৰা নাই, গতিকে ডি বিন্দুৰ পৰা মই আকৌ কি কৰিম, সেই একে ব্যাসাৰ্ধলৈ আকৌ বৃত্ত চাপ আঁকিম। এই আগৰ বৃত্ত চাপটো ক'ত কাটিছে, ধৰি লওঁ এই বিন্দুটোৰ নাম দিলোঁ মই ই। এতিয়া এই ডি আৰু ই পৰা এতিয়া মই ডি বিন্দুৰ পৰা আকৌ পুনৰ একে ব্যাসাৰ্ধ লৈ পেলাই বৃত্ত চাপ আঁকিম। এইটো আকৌ এতিয়া ই বিন্দুৰ পৰা মই এবাৰ আঁকিম। এইটো মানে প্ৰথমতে কি কৰিলোঁ, এই ডি বিন্দুৰ পৰা আঁকিলোঁ, তাৰপিছত আঁকিলোঁ ই বিন্দুৰ পৰা। একদম সৰ্বপ্ৰথম মই ক'ৰ পৰা আঁকিছিলোঁ, এ বিন্দুৰ পৰা। এ বিন্দুৰ পৰা যিকোনো ব্যাসাৰ্ধ লৈছিলোঁ, লৈ পেলাই প্ৰথমতে এই বৃত্ত চাপটো আঁকিছিলোঁ। এই বৃত্ত চাপটো চি বিন্দুত কাটিলে, তাৰপিছত এই চি বিন্দুৰ পৰা সেই একে ব্যাসাৰ্ধ চেঞ্জ নকৰাকৈ আকৌ এই আগৰ বৃত্ত চাপটোৰ ওপৰত আঁকিলোঁ, সি কাটিলে ডি বিন্দুত। ডি বিন্দুৰ পৰা মই আকৌ বৃত্ত চাপ আঁকিলোঁ, সি কাটিলে আকৌ প্ৰথম অঁকা বৃত্ত চাপটো ই বিন্দুত। এতিয়া ডি বিন্দুৰ পৰা মই আকৌ বৃত্ত চাপ আঁকিলোঁ ওপৰত, আকৌ ই বিন্দুৰ পৰা বৃত্ত চাপ আঁকিলোঁ। সিহঁত দুইডালে কটা কাটি কৰিলে, ধৰি ল'লোঁ ই এফ বিন্দুত কাটিলে। এই বিন্দুটোৰ নাম দিলোঁ মই এফ। এতিয়া এই এফ বিন্দু আৰু এই বিন্দুটো লগ লগাই দিব লাগিব মই। এই বিন্দু আৰু এই বিন্দু লগ লগাই দিম। সেইডালে হ'ব লম্ব। লম্ব হ'ব কাৰণে আমি নিজে জুখি চালেই হৈ গ'ল। এইটো 90 ডিগ্ৰীত আছে, পূৰা 90 ডিগ্ৰী। এইফালৰ পৰা 90 ডিগ্ৰী। এইটো আচলতে 180 আছে, 180 থাকিলে আমি কি কৰিম, এইটো 0 পৰাই ধৰিম। উল্টা ডাইৰেকশ্যনত হৈছে এইটো 0 to 90। এইটো এণ্টি ক্লক ৱাইজ ডাইৰেকশ্যন হৈ গ'ল, মানে ঘড়ী কাটা